হেল্ল', জান কি কৰিছা? তোমাক বহুত দিন দেখাই নাই। এটা কাম কৰোঁ বলাতে আজি ডেটিঙকে যাওঁ আৰু অলপমান চুমা তোমাও দিবা না কি কোৱা? যাবা না? জান হ'ব দিয়া, ডেটিঙত যাম হে, অলপ চুমা তোমাও দিম হে। আৰু মোক কিন্তু আজি খুৱাব লাগব, কফি খুৱাব লাগব, ম'ম' খুৱাব লাগব, চাওমিন খুৱাব লাগব, ফ্ৰাইড ৰাইচ খুৱাব লাগব আৰু কিন্তু বহুত কিবা কিবি খুৱাব লাগব। আৰু শুনাচোন, আৰু মোক মুখত ঘঁহা দুটা, তাৰপিছত একযোৰা চেণ্ডেল, এটা পাৰ্চ আৰু একযোৰ চলা কিনি দিব লাগব। বিশালত সোমাম কিন্তু আহাতে হ'ব না ক? তেতিয়াহে যাম, নহ'লে নাযাওঁ। হ'ব দা জান, তেনেহ'লে তোমাক মই চব খুৱাব লাগব আজি। হ'ব দা, যি খোৱা তাকে খাবা দা, কিন্তু অলপ কমকৈ খাবা না কি ক? আৰু কৰিম দা, 5টামান বজাত যাম দা না কি? অলপ আন্ধাৰ হ'লে ভাল হ'ব দা। যাম বঢ়িয়া, টেনশ্যন নহয়, খাই থাকা তুমি, আৰামছে খাই থাকা। আৰু গধূলি হ'লি আমাৰ আজি শুভ কামটো হ'ব লাগব। জান হ'ব দিয়া, কিন্তু মোক কিন্তু খোৱাৰ পিছত বিশালৰ পৰা বস্তুখিনি কিনি দিব লাগব, নহ'লে কিন্তু চাবা কৈ দিলোঁ হা। দা জান, আন্ধাৰে হ'ল, চুমা এটা খাং দা, কাষক লাগি না। জান মোৰ লাজে লাগছি হা। লাজ কৰিব নাংগে দা, আকৌ তা এটাই খাম, গোটেই খাই নেপলাং নহয় মানুহটোক। হ'ব দে জান, তুমি চুমা দিবাই খুজিছা যিহেতু লাহেকে দিবা দে কিন্তু। দে জান, অতটো লাগে দা। চুমাটো খাই কিনে ভাল লাগছে না জান? বৰ বেয়া বাছ চলছি হা। তুমি দাঁত চাত নামজো নেকি হা? বাপা ৰহুন বাছ গোটে। জান, মই দাঁতৰ বিষৰ কাৰণে 2 দিন দাঁতে মাজবা পাৰা নাছলো, সেইকাৰণে গোন্ধ পাইছো দিয়া। মোৰ কি কথা কৈ তুই? নেক্সট টাইম হেলি দাঁত চাত মাজি আহিবা দা। মই হ'লে ইনকে চুমত মই নাখাওঁ, ঘিয়া লাগি দিছা তুমি। মই বাপা